গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু চাওকচোন, মোৰ টোপনিয়ে ভাঙা নাই। তো এঠাইত যাম বুলি আজি অলপ সোনকালে উঠিলোঁ। আৰু ক'ত যাম, কিয় যাম, সকলোখিনি বস্তু গম পাব ভিডিঅ'টো যদি শেষলৈকে চাই থাকে। তো পুৱাই প্ৰথম উঠি নিজৰ বিছনাখন ঠিক কৰিব লাগে, হয়নে? তো এইখন মানে চটপট ঠিক কৰি লওঁ। আৰু ঠিক কৰা হৈ গ'ল, দেখিছেনে? এক চিটকিমে ঠিক কৰি দিয়া। তো যিয়ে নহওক, আৰু মই আহি পালোঁ। আৰু যিহেতু মই আহিলোঁ বাছত, সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, মানে সুবিধা নাছিল ভিডিঅ' কৰা, সেইকাৰণে নোৱাৰিলোঁ আৰু আহাখিনি শ্বেয়াৰ কৰিব। তো মই আহিলোঁ, আৰু এইফালে দেখিছেনে পূৰা ছেটআপ ৰেডি। আৰু ৰ'ব মই আপোনালোকক কোৱাই নাই মই ক'ত আহিলোঁ, কিয় আহিলোঁ। তো মোৰ আজি এটা ছেমিনাৰত ভাগ ল'ব আহিছিলোঁ, মানে ফাৰ্ষ্ট টাইম আছিল, মেকআপৰ হয়। তো মই অলপমান এক্সাইটমেণ্ট হৈ আছোঁ আৰু অলপমান নাৰ্ভাছো হৈ আছোঁ, যিহেতু ফাৰ্ষ্ট টাইম হয়। আৰু ইয়াৰে মানুহখিনি মই এজনো মোৰ চিনাকি নহয়, গোটেইখিনি অচিনাকি আছিল। সেইকাৰণে মই চুপ লাগি মানে চাই আছিলোঁ আৰু বস্তুখিনি জানি আছিলোঁ। তো প্ৰথম তাতে মাতি কেনে নাম আৰু ফোন নম্বৰ ল'ল। আৰু তাৰপিছত যিহেতু মেকআপৰ হয়, তো মডেল আহিল, তো তাৰ ওপৰত মেকআপ কৰিব আৰু ধুনীয়াকৈ বুজাই দিব যিহেতু। আৰু বুজাই দিলেও বহুত ধুনীয়াকৈ বুজাল আৰু দেখাল। আৰু মই বহুত বস্তু জনা নাছিলোঁ, মানে ছেমিনাৰটোত আহি মই বহুত বস্তু গম পালোঁ, মানে শিকিলোঁ বহুত। আৰু তো মোৰ আহি কিন্তু বহুত ভাল লাগি আছিল। আৰু এইফালে মডেলটোৰ মেকআপ প্ৰায় শেষ হয়, মানে চুলিখিনি কৰিলে আৰু শেষ হৈ যাব। তো মোৰ ফাৰ্ষ্ট টাইম আছিল আৰু মোৰ বহুত ভাল লাগিল, মই বহুত বস্তু শিকিলোঁ। আৰু নেক্সট ছেমিনাৰৰ কাৰণেও মই ৰখি আছোঁ, মানে কেতিয়া আৰু ক'ত হ'ব মই মানে গম পালে যাম আৰু। তো দেখিছেনে মেকআপটো কিমান ধুনীয়া কৰিছে মেডামে। এই য়েল্ল' কালাৰ মেখেলা পিন্ধা মেডামটোৱে মানে মেকআপটো কৰিছে। আৰু মেডামৰ নাম টুম্পা, আৰু গোটেইখিনি নাম বাৰু মই নাজানো। আৰু মেকআপৰ ক্লাছো লয়, যদি আপোনালোকৰ শিকিব ইচ্ছা আছে, মানে ইমান ভাল মেকআপ ক্লাছ ল'ব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক মেডামৰ ঠিকনাখিনি দি দিম। আৰু আপোনালোকৰ মেকআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব দিয়ক। আৰু যাৰ ওপৰত মেকআপ কৰিছে সেইটো এটা মডেলেই হয়, মানে ফেমাছ হয়, বহুত নহয় তথাপি আছে। আৰু মানে মই ছেমিনাৰত যোৱাতে গম পোৱা নাছিলোঁ যে মেডামে যে ইমান মানে ফেমাছ আৰু। তো মই ছেমিনাৰটো শেষ হৈ ঘৰত অহাৰ পিছত গম পাইছোঁ, মানে ইউটিউবতো প্ৰায় 1 লাখ হ'ব আৰু ছাবস্ক্ৰাইবাৰ। আৰু ফেচবুকতো মই গম নাপাওঁ, কিন্তু ইনষ্টাতো বহুত ফলোৱাৰ্ছ আৰু। তো ভালেখিনি আৰু ফেমাছে হয়। তো তাতে যাই কেনে ধুনীয়া এখন কাৰ্ড পালোঁ, মানে চাৰ্টিফিকেটটোৰ দৰে, কিন্তু চাৰ্টিফিকেট নহয় বুলিয়ে ক'ব পাৰি। তো যিয়ে নহওক, যাই কেনে মোৰ ভাল লাগি আছিল, বহুত বস্তু শিকিলোঁ। চাৰ্টিফিকেট পাৱা নাপা এইটো ডাঙৰ কথা নহয়, বহুত বস্তু নাজানা বস্তু শিকিলোঁ। তো ভাল লাগি আছিল। আৰু লাঞ্চ টাইম আছিল, যিহেতু খাবলৈ দিছিল ধুনীয়াকৈ, বিৰিয়ানী আৰু আলুৰ দম আছিল, আৰু লগতে শ্লাড আছিল। তো এতিয়া ঘৰত যাম। আৰু দেখিছেনে কি ধুনীয়া গিফ্ট পাইছোঁ। তো কি আছে ঘৰত যাই কিনে খুলি আপোনালোকক দেখাম। তো মোৰ কিন্তু ফাৰ্ষ্ট টাইম আছিল, আৰু মোৰ বহুত ভাল লাগিল, বহুত বস্তু নাজানা বস্তু শিকিলোঁ, বহুত ভাল লাগিল। আৰু মই নেক্সট ছেমিনাৰৰ কাৰণেও ৰখি আছোঁ, আৰু এতিয়া মই যাম ঘৰত। তো এইফালে বাছৰ কাৰণে ৰখি আছোঁ, তো ঘৰত যাই আপোনালোকক দেখাম বাৰু। তো ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। আৰু এইখন মই তাতে যাই চাৰ্টিফিকেট পালোঁ, আৰু এইখিনি মই গিফ্ট পালোঁ। তো আজিৰ কাৰণে বাই।